চিৰাঙৰ বিজনী পানবাৰীৰ বিষ্ণুপুৰ সংলগ্ন গড়কাপ্তানী পথৰ শোচনীয় অৱস্থা, যাতায়াতত ৰাইজৰ চৰম দুৰ্ভোগ। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত উলুবাৰী পানবাৰীৰ বিষ্ণুপুৰ সংলগ্ন গড়কাপ্তানী পথৰ বেহাল অৱস্থাই অঞ্চলবাসীক অতিষ্ঠ কৰি তুলিছে। বহুদিন ধৰি মেৰামতিৰ অভাৱত পথটো এতিয়া ডাঙৰ ডাঙৰ গাঁতেৰে ভৰি পৰিছে। পথৰ বিভিন্ন অংশত সৃষ্টি হোৱা গাঁতসমূহ বৰষুণৰ পানীত পুখুৰীৰ ৰূপ ধাৰণ কৰাত সাধাৰণ ৰাইজে যাতায়াতত তীব্ৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। স্থানীয় লোকসকলৰ অভিযোগ মতে এই পথটোৰে দৈনিক শতাধিক যান-বাহন চলাচল কৰে। স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, কৃষক আৰু সাধাৰণ পথচাৰীয়ে প্ৰতিদিনে বিপদসংকুল পৰিস্থিতিৰ মাজেৰে অহা-যোৱা কৰিবলগীয়া হৈছে। বিশেষকৈ বৰষুণৰ সময়ত পথটোৰ অৱস্থা অধিক শোচনীয় হৈ উঠে। ক'ত গাঁত আৰু ক'ত সমতল পথ সেয়া বুজিবলৈও কঠিন হৈ পৰে। স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে বিগত ৫ বছৰ ধৰি UPPL নেতৃত্বাধীন চৰকাৰ সমতাত থাকিলেও এই গুৰুত্বপূৰ্ণ পথটোৰ উন্নয়নৰ ক্ষেত্ৰত কোনো দৃশ্যমান পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। ৰাইজৰ অভিযোগ, একাধিকবাৰ সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক বিষয়টো অৱগত কৰাৰ পিছতো আজিলৈকে কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ফলত দিনক দিনে পথটোৰ অৱস্থা অধিক জটিল হৈ পৰিছে। অঞ্চলবাসীয়ে শীঘ্ৰে পথটো সম্পূৰ্ণৰূপে মেৰামতি কৰি যাতায়াত উপযোগী কৰি তোলাৰ বাবে চৰকাৰ আৰু গড়কাপ্তানী বিভাগৰ ওচৰত জোৰ দাবী জনাইছে। নিউজ ডেস্ক, বিজনী ফৰ্চ 24। হয়, এই বিষয়ত আৰু ক'বলৈ ভাষা নাই। যোৱা দুদিন পূৰ্বে আমি দেখিবলৈ পাইছোঁ এই আমাৰ উলুবাৰীৰ মেইন ৰাস্তাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আচলতে উলুবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুললৈ পঢ়িবলৈ আহে, মোৰ সন্মুখতে এটা ছাত্ৰীক মই এই ৰাস্তাৰ দুৰৱস্থাৰ কাৰণে পৰি যাবলৈ দেখিবলৈ পাইছোঁ। গতিকে এই ৰাস্তা আমাৰ বিজনী বিষ্ণুপুৰ এই সংযোগী ৰাস্তা যি বিজনীলৈ আমাৰ সকলো শ্ৰেণীৰ মানুহে যাতায়াতৰ কাৰণে ওলাই আহিব লগা হয়, এয়া ছাত্ৰীয়ে হওক, এয়া আমাৰ ৰোগীয়ে হওক, এই ৰাস্তাৰ দুৰৱস্থাৰ কাৰণে আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ ৰোগীৰ মৃত্যু ঘটিছে বা বিভিন্ন ডাঙৰ ডাঙৰ এক্সিডেণ্ট আমি দেখিবলৈ পাইছোঁ। গতিকে যোৱা 5টা বছৰত আমি আশা কৰি আছিলোঁ যে এই অকল আমাৰ গাঁৱলীয়া ৰাস্তা যদিও হোৱা নাই, আমাৰ মেইন ৰাস্তা বিজনী বিষ্ণুপুৰ সংযোগী যি ৰাস্তা, এই ৰাস্তা হ'ব বুলি আমি আশাবাদী আছিলোঁ। যিহেতু যোৱা 5টা বছৰ উকলি গ'ল, কোনো ধৰণৰ পৰিৱৰ্তন আমি মেইন ৰাস্তাসকলে দেখিবলৈ নাপালোঁ। গতিকে এইবাৰ আমি আশাবাদী, যিহেতু বিজনীত বৃহত্তৰ ৰাইজে আমাৰ এজন নতুন মুখ অৰূপ কুমাৰ দে ডাঙৰীয়াক নিৰ্বাচিত কৰিছে, জয়ী কৰিছে। আমি সকলোৱে আশাবাদী যে তেখেত যে কাম কৰিব, এটলিষ্ট আমাৰ বিজনী বিষ্ণুপুৰ আৰু পানবাৰী যি সংযোগী এক ৰাস্তা, এই ৰাস্তাটোৰ মেৰামতি বা পুনৰ নতুনকৈ বনোৱাৰ এক ৰূপ তেখেতে দিব বুলি আমি আশাবাদী আৰু আহ্বান জনাইছোঁ।